মাই জগন্নাথত যাবা লাগিছিল কিবা অলপ সহায় কৰছো চাউল লয়নে আপোনালোকে নাই নাই চাউল লয় দে ৰ'বকচোন মই কি বা দে যি দে হ'ব দে লগাই দি মিলাই ল'ব দুয়ো ঈশ্বৰে যি মিলাইছি দে তে যাওঁ দে গৃহস্থৰ মানুহ আছে না ঘৰত কোনোবা আছে না নাই পাই যাওঁ আছো আহক আছে কওকচোন জগন্নাথত যাবা খুজিছিলে বাপা কিবা অলপ সহায় কৰ হয় নেকি ক'ৰ পৰা আছে আপোনালোকে তুলসীবাৰীৰ পৰা আহিছো বাপা তুলসীবাৰীৰ পৰা হেৰি কৰে নেকি অলপ বহি লওক নেকি আহক পানী খাব না আপোনালোকে খাম দে বাপা বহুত বেয়া লাগছে জাগে জাগে ঘূৰি আছো না ৰ'বক মই পানী লৈ আহোঁ দে মানুহ ঘৰ বহুত ভাল হয়নে কিবা ভালকে দিবও পাৰে ধৰক হাতে হাতে দিছো তাক বেয়া চেয়া নাপোৱা নাপাওঁ দেই বাপ্পা ঐ বহুত বেয়া লাগি আছিল দে বহুত খুচি ন এই ৰ'দত বাকী আজি আপোনালোকে ক'ত ক'ত ঘূৰিলা তুলিবাৰীত ঘূৰিলো এবাৰ নপামত ঘূৰিলো বিচনালৈ গেলো তৰণি গেলো বহুত জেগা ঘূৰিছো দে আজি এনে আপোনালোকক যে গাঁও চাওঁ যে ঘূৰি থাকে মানুহবিলাক ভালকে পইচা পাতি দিয়ে না দে দেই ন এনে আপোনালোকে কেতিয়া যাব এই বহাগত যাম এই বহাগতে যাব এই আমিও তাৰমানে আপোনালোকৰ দৰেকে যিমান মানুহ আহে নহয় আমিও মানে চবকে এনেকৈ শুশ্ৰূষা কৰি যাওঁ মানে যিখিনি হাতত থাকে 10 টকাই 5 টকাই সেনেকৈ তাৰমানে মিলাই পেলাই দি যাওঁ কিন্তু এই আজি আপোনালোককহে দিব নোৱাৰিম কিয় মানে এই আমাৰ দেউতাও তাৰমানে এইবাৰ মাঘত জগন্নাথত যাব জগন্নাথত গেলি তাৰমানে আমাকে অলপ মানে ধৰক দেউতাৰ কাৰণে অলপ সহায় সাহায্য লাগে আৰু যদি পাৰে আপোনালোকে গাঁও ঘূৰিয়ে আছে আমাৰ মানে দেউতা হৈছে বেমাৰী মানে দেউতাই যিহেতু যাব ইচ্ছাও কৰিছে আমিও তাৰমানে বাধা কৰা নাই ঘৰৰ পৰাই তাৰমানে যাওঁ বুলি কৈছে বোলে যা কিন্তু তাৰমানে বাধা কৰা নাই কিন্তু মানুহটো বেমাৰী গাঁও চাওঁ বেছি ঘূৰিব নোৱাৰে যদি পাৰে আপোনালোকে কিবা অলপ সহায় সাহায্য কৰিলে ভাল আছিল বাপা 20 টকা দিলো দে খোজা কাৰণে আৰু বেয়া চেয়া নাপো আমাৰ দেউতাও একেই আপোনালোকৰ দৰে ধৰ্মীয় অনুষ্ঠানকে যাব বা ধৰ্মৰ নামতে যাব যিহেতু বেয়া চেয়া নাপো আকৌ এই মই দেউতাক কৈছিলোৱেই যেগিলা গাঁও ঘূৰাৰ নামত তই ইমান টেনশ্যন লৈ থাকিব নালাগে যিহেতু তই বেমাৰী মানুহ আৰু 1 বছৰ আছে এই 1 বছৰত এনেকৈ জগন্নাথত যোৱা মানুহ বহুত আহিব আৰু সেইখিনি মানুহৰ পৰাই আমি এনেকৈ কমচে কম 10-5 টকাকৈ খুজিলেও দেউতাই জগন্নাথ যাব পাৰিব আৰু বেলেগ আৰু গাঁও খুজিব নালাগে এই 20 টকাটো দেউতাক দি আহোঁ কাৰণ তেতিয়াই দেউতাই বুজি পাব